মানুহ দেখি দিছে আকৌ মই মাছ খোৱা নাই কিন্তু দেই নাই খোৱা মই মাছ খোৱা নাই हेलो एवरीवन गुड मर्निंग मोर अन्य এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আশা কৰিছোঁ ভিডিঅ'টো চাই আজি ভাল পাব এই আজি মই হাজিকাছি ওলাইছোঁ কলেজলৈ বুলি আজি কলেজত প্ৰাক্তন শিক্ষাৰ্থী সমাৰোহ পাতিছে আহি পালোহি কলেজ এয়া দেখিছেনে লগৰ হৈ গোটেইবোৰ আৰু এফালে আমাৰ সকলোৱে পৰিচিত বিশিষ্ট অতিথি চক্ৰপাণি পৰশদায়ে কৰিছে বাৰ্তালাপ আৰু সকলোৱে অন্যমনস্ক হৈ তেওঁ বাৰ্তালাপ শুনি আছে খুব ভাল লাগিছে আৰু তাৰে এজন সদস্য মই এজনী মোৰ লগৰ হয় আৰু ইমান ভাল লাগিছে আজি সকলোকে লগ পাইছোঁ প্ৰায় 25টা বৰ্ষ পাৰ কৰা সকলো শিক্ষাৰ্থী একলগ হৈছে খুব ভাল লাগিছে আৰু মনত পৰিছে যোনবিলাক দিন আমি পাৰ কৰি আহিছিলোঁ প্ৰত্যেকটো দিনেই মনত আছে সকলোৱে কলেজ হওক বা স্কুলৰ লগত আবেগ জড়িত থাকে ঠিক তেনেকৈ আমাৰো আবেগ জড়িত হৈ আছে গাটো অকণমান বেয়া আছিলে তথাপিও নহাকৈ থাকিব নোৱাৰিলোঁ যিহেতু গোটেইবোৰ একলগ হোৱা নাযায় ভাবিলোঁ আজি কলেজতে সকলোকে এবাৰ লগ কৰোঁ বুলি আৰু সকলোৱে কৰ্মক্ষেত্ৰতে হওক বা বিবাহৰ ক্ষেত্ৰতে আঁতৰত থাকিব লগা হয় একেলগ হোৱাই নাযায় আৰু বহুত আশা বান্ধি আহিলোঁ খুব ভাল লাগিলে সকলোকে লগ পালোঁ কিমান যে ফূৰ্তি সকলোকে লগ পাইছোঁ ক'ব নোৱাৰা হৈ গৈছোঁ আৰু এইফালে দেখিছেনে ইহঁতক আহিছোঁ ফটো এটা মাৰোঁ বুলি ভিডিঅ' বুলি ক'লে সিহঁতে কেমেৰা মুখলৈ নাচাব নহয় সেইকাৰণে ফটো বুলি ক'লোঁ কিন্তু পৰিলোঁ নহয় ধৰা কি কৰিব উপায় নাই তথাপিও এইকণকে আপোনালোকক দেখালোঁ এইবিলাক চব লগৰ হয় দেই বহুত ফূৰ্তি কৰিছোঁ হাঁহি ক'ব নোৱাৰা হৈ গৈছোঁ দেখিছেনে মানুহ দেখি দিছে আকৌ কি মুড়ি বিশেষ খানা দেই মই মাছ খোৱা নাই কিন্তু দেই নাই খোৱা মই মাছ খোৱা নাই মই খালোঁ খালি লগাই আনিছে দেই ভাতটো খালোঁ খালি 80% বালি নুচুবালোঁ বিলাহী বহুত দাম হৈছে আৰু আজি হৈছে নেক্সট ডে মানে ছানডে আৰু আজি মই বনাব লৈছোঁ ছাগলী মাংস আৰু মইনো কেনেকৈ ছাগলী মাংস বনাওঁ তাকে আপোনালোকক অকণমান দেখাওঁ বুলি ভাবিছোঁ মই কিন্তু বৰ এটা এক্সপাৰ্ট নহয় দেই আৰু মাংসখিনি মই ধুনীয়াকৈ ধুই ল'লোঁ তাৰপাছত দিলোঁ নিমখ তাৰপৰা দিলোঁ হালধি তাৰপাছত দিলোঁ ৰেড চিলি পাউডাৰ আৰু লাষ্টত দিছোঁ জিৰা পাউডাৰ আৰু এতিয়া মই দি দিম মিঠাতেল আৰু এতিয়া দিম নেমু যদি আপোনালোকৰ লগত দৈ থাকে তেতিয়াহ'লে দৈও দিব পাৰে মোৰ লগত দৈ নাছিলে কাৰণে মই নেমুকে চেপি দিলোঁ আৰু এইখিনি ধুনীয়াকৈ মই এতিয়া সানি দিম ভালকৈ সানিব যিমানে সানিব সিমানে ছাগলী মাংস খাই ভাল লাগে আৰু মই প্ৰায় 5-6 মিনিটমান সানিলোঁ আৰু মই 2 ঘণ্টামানৰ কাৰণে নৰ্মেল টেম্পাৰেচাৰতে মাংসখিনি থৈ দিম আৰু আপোনালোকে যদি ফ্ৰিজত ৰাখি থওঁ বুলি কয় তেতিয়াও ৰাখিব পাৰে মই কিন্তু নৰ্মেল টেম্পাৰেচাৰতে ৰাখি থৈছোঁ আৰু এফালে মোৰ প্ৰায় 2 ঘণ্টা হৈ গৈছে মাংস ছাগলীটো আজি মই অমিতাৰ লগতে বনাম বুলি ভাবিছোঁ এয়া ডাঙৰ ডাঙৰ পিঁয়াজ 4টা কাটি লৈছোঁ আৰু 3টা সৰু আলু ফালি লৈছোঁ আৰু এফাল অমিতা আৰু এইখিনি নহৰু দেখিছেনে ইমানখিনি নহৰু উলিয়াই লৈছোঁ আৰু এইফালে এইখিনি আপোনালোকক চিনাকি কৰি দিয়ে প্ৰয়োজন নাই এইকেইটা দেখিছেনে মছলা এইকেইটা জলকীয়া দিম বাৰু আৰু এনেও ৰেড চিলি দিছোঁ যে আৰু জলকীয়া পৰিমাণটো আপোনালোকে নিজৰ সোৱাদ অনুসৰি দিব আৰু এইখিনি এতিয়া বনাওঁ চাই থাকক দেই কুকাৰতে বনাম এইফালে কুকাৰটো গৰম হৈ গৈছে তেলটো অকণমান বেছিকৈ দিব লাগিব গোটা মছলাকেইটা অকণমান তেলিয়াই লৈছোঁ নহ'লে তেলটো দি দিয়া লগে লগে উঠি আহিছে সেইকাৰণে গোটা মছলাকেইটা অকণমান তেলিয়াই লৈছোঁ মানে তেল গৰম হৈ গ'ল মই এতিয়া তেজপাত 2 কিলো দি দিছোঁ 2 কিলো নহয় 3 কিলো দি দিছোঁ আৰু 5 ফোৰণ কেইটামান দি দিলোঁ আৰু যোনখিনি গোটা মছলা আছিলে সেইখিনিও দি দিছোঁ আৰু জলকীয়াকেইটা মাজতে মই ফালি দিছোঁ যাতে তেলত দিয়াৰ লগে লগে ফুটি নাহে সেইকাৰণে মই ফালি দিলোঁ মানে ছিঙি দিছোঁ আৰু এতিয়া দেখিছেনে এইখিনি অকণমান এতিয়া লৰাই দিছোঁ এতিয়া সৰু সৰুকৈ কাটি লোৱা পিঁয়াজখিনি লগতে দি দিলোঁ আৰু ছাগলী মাংসত অকণমান পিঁয়াজৰ পৰিমাণটো অকণমান বেছি হ'লে খাই ভাল লাগে সেইকাৰণে পিঁয়াজৰ পৰিমাণটো অকণমান বেছিকৈ দিছোঁ আৰু সেইটো আপোনালোকৰ নিজৰ লগত কথা বেছিকৈও দিব পাৰে কমকৈও দিব পাৰে আৰু এতিয়া অকণমান মই চেনি দি দিম অকণমান চেনি দি দিলোঁ বেছিকৈ দিয়া নাই চেনিটো
কালাৰৰ কাৰণে আৰু টেষ্টৰ কাৰণে ভাল আপোনালোকে চেনিটো স্কিপ নকৰিব চেনিটো পৰাপক্ষত দিবলৈ চেষ্টা কৰিব আৰু এইখিনি দিয়াৰ পাছত মই ভালকৈ এনেকৈ লৰাই দিছোঁ আৰু এইটো অকণমান কালাৰটো অহালৈকে এনেকৈ মই ভাজি থাকিম আৰু যেতিয়া আপোনালোকে গোটা মছলাখিনি দিয়ে তেতিয়া ষ্টিম কৰি ৰাখিব নহ'লে জ্বলি যাব পাৰে আৰু তেতিয়া খাবলৈ মাংসটো তিতা হৈ যাব সেইকাৰণে কম ষ্টিমত ৰাখিয়ে আপোনালোকে গোটা মছলাখিনি অকণমান ভাজি ল'ব আৰু মই এতিয়া ষ্টিমটো বঢ়াই দিছোঁ যিহেতু কম কৰি থোৱা আছিলে এতিয়া বঢ়াই দিলোঁ ষ্টিম এটা ধুনীয়া কালাৰ আহি গৈছে আপোনালোকে ধৰিব পাৰিছেনে আৰু এতিয়া মই মাংসখিনি দি দিম ইয়াতে মাংসখিনি দিয়াৰ পাছত এনেকৈ ভালকৈ লৰাই দিব লাগিব মাংসখিনি ভালকৈ লৰাই ল'লোঁ আৰু এতিয়া মই ইয়াতে খুন্দি লোৱা আদা নহৰুখিনি দি দিছোঁ আদা নহৰুখিনি মই একেবাৰে প্ৰেছ কৰি লোৱা নাই থেতেলিহে লৈছোঁ অকল আৰু এইখিনি এতিয়া মই লৰাই নিদিওঁ এনেকৈ ঢাকনখন দি পিনি থৈ দিম এতিয়া ঢাকনখন ওপৰতে এনেকৈ দি পিনি থৈ দিছোঁ আৰু হুইচেলটো আপোনালোকে খুলি দিব এইটো কথা মনত ৰাখিব মই হুইচেলটো খুলি এনেকৈয়ে থৈ দিছোঁ এতিয়া এনেকৈ অলপ টাইমৰ কাৰণে ৰাখি থ'ম আৰু এইফালে নিজৰ ঘৰৰে আদা পাত আছে আদা গছ আছে আদা গছৰ পাত কেইখিলামান লৈ যাওঁ এনেকৈ আদা পাত কেইখিলামান দি দিলে মাংসত খাবলৈ বৰ বেছি ভাল লাগে মই 10-15 মিনিটমান লৰাই ভাজি আছিলোঁ আৰু এতিয়া মই কেঁচা জলকীয়া দি দিম কেঁচা জলকীয়া যদি মাংসত যিকোনো মাংস দি দিয়ে কাটি পিনি ফালি পিনি বহুত ভাল লাগে খাই এয়া জলকীয়াখিনি বৰ এটা বেছি জ্বলা নহয় সেইকাৰণে অকণমান বেছিকৈ দি দিছোঁ আৰু এতিয়া লগতে মই বিলাহীকেইটাও এড কৰি দিম বিলাহী কুটিছোঁ মই ডাঙৰ বিলাহী দুটা দি দিছোঁ সেইকেইটা দিয়াৰ পাছত ভালকৈ আকৌ লৰাই দিছোঁ অলপ টাইমৰ কাৰণে আকৌ এনেকৈ ঢাকি থৈ দিম তাৰপাছত আলু আৰু অমিতা দি দিম এতিয়া অলপ টাইম হৈ থাকক আকৌ ঢাকনখন দি দিলোঁ আৰু এইফালে দেখিছেনে একদম ধুনীয়াকৈ বিলাহীকেইটা গলি গৈছে বিলাহীখিনি দেখিছেনে প্ৰায় আধা মানে মাংস সিজিয়ে গৈছে আৰু এতিয়া মই ইয়াত আলু আৰু অমিতা যোগ কৰি দিম ধুনীয়াকৈ গ্ৰেভিটো আৰম্ভ হৈছে হ'বৰ কাৰণে যিহেতু মাংসৰ পৰা তেলবিলাক এৰি দিছে আৰু মছলাখিনিও ধুনীয়াকৈ মোৰ ভজা হৈ গৈছে আৰু এয়া এতিয়া দি দিওঁ চব লগতে দি দিছোঁ আৰু মানে এনেকৈ ঢাকনখন দি থৈ দিম হৈ থাকক আৰু এতিয়া দেখিছেনে কালাৰটো অকণমান বেলেগ চেঞ্জ লাগিছে আকৌ অকণমান মাজে মাজে এনেকৈ লৰাই থাকিব লাগিব নহ'লে তলত লাগি ধৰিব সেইকাৰণে মাজে মাজে লৰাই আছোঁ আৰু অকণমান গৰম পানী কৰিছোঁ কিন্তু মাংসত গৰম পানী দিলেহে খাই ভাল লাগে নহ'লে ঠাণ্ডা পানী দিলে সেকা নিচিনা লাগে টেষ্টটো ভাল নালাগে আৰু সেইকাৰণে মই গৰম পানী ইয়াত দিবৰ কাৰণে উতলাই থৈ দিছোঁ আকৌ ঢাকি থৈ দিম আৰু ধুনীয়াকৈ পানীখিনি শুকাই গৈছে আৰু তেল এৰি দিছে মাংসৰ পৰা দেখিছেনে ধুনীয়াকৈ ডাঠ হৈ গৈছে আৰু এতিয়া মই উতলাই থোৱা গৰম পানীখিনি ইয়াতে যোগ কৰি দিম পানীখিনি দি দিলোঁ উতলাই থোৱা পানীখিনি বৰ বেছি এটা ডাঠ নকৰোঁ আৰু বেছি এটা পাতলাও নকৰোঁ পানীৰ পৰিমাণটো আপোনালোকে নিজৰ জোখত দিব মই ইমানটোৱে পানী দিছোঁ যিহেতু মই বৰ বেছি এটা পাতলা নকৰোঁ ডাঠকৈ ৰাখিম গ্ৰেভিকৈ খাই ভাল লাগে আৰু এয়া অমিতা পিচ দেখিছেনে ধুনীয়াকৈ সিজিয়ে গৈছে আৰু এতিয়া মই 3-4টামান চিটি আহিবৰ কাৰণে বন্ধ কৰি পাতি দিম এনেকৈ এয়া পাতি দিলোঁ যিহেতু গৰম পানী দিছিলোঁ সেইকাৰণে সোনকালে চিটিটো মাৰিব এয়া দেখিছেনে ভালে চাওক মাংস কালাৰ একদম হোটেলৰ নিচিনা লাগিছে আৰু গোন্ধটো যে ক'বলৈ বাকী নাই দেখিছেনে আৰু অমিতাখিনি যে গলি গ'ল জানেনে আৰু আলু এপিচ আছে আৰু অমিতাবিলাকো এপিচ আছে বাকীখিনি গলি গ'ল ধুনীয়াকৈ সিজি গ'ল আৰু কিবা এটা আপোনালোকে লক্ষ্য কৰিব পাৰিছেনে যদি ধৰিব পাৰিছে তেতিয়াহ'লে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাব যে আৰু আজি যিহেতু ছানডে আৰু ছানডে স্পেচিয়েল মটন আৰু শাক ভাজি আছে এয়া হৈছে শাক ভাজি খুতৰা শাক ভাজি দেই আৰু লগত এয়া হৈছে আলু পিটিকাটো নাথাকিলে ভাল নালাগিব নহয় জানো এয়া হৈছে লাই শাক ভাজি এয়া খুতৰা ভাজি আৰু খুতৰা ভাজিৰ লগত মই অকণমান পিঠাগুড়ি দি দিছোঁ যাতে ডাঠ হয় আৰু শুকান জলকীয়াও ভাজি থৈ দিছিলোঁ এনেকৈ শুকান জলকীয়া ভাজি দিলে শাকৰ লগত খাই খুব ভাল লাগে আৰু আজি ছানডে থালিখন এনেকৈয়ে প্ৰস্তুত কৰিলোঁ এয়া দেখিছেনে আপোনালোকৰ কেনেকুৱা লাগিছে বাৰু চাওকচোন ভিডিঅ'টো চাই কেনেকুৱা লাগিলে যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট কৰিব আৰু বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব আৰু ধুনীয়া ধুনীয়া কমেণ্ট দিব দেই আৰু তেতিয়াহে মই আপোনালোকলৈ ধুনীয়া ধুনীয়া ভিডিঅ' আগবঢ়াব পাৰিম আজিলৈ আহিছোঁ বাই বাই